নাম ভাৰত গৌৰ, ঘৰ জাগিৰোড। ছাৰে ইতিমধ্যে কৈছে যে চবৰে জীৱনত ধুমুহা আহে, হয়নে? আমাৰ জীৱনতো ধুমুহা আহিছিল। সেই ধুমুহাটোৰ পৰা আমাক আঁতৰাই নিবৰ কাৰণে মই আজি নাম ল'বই লাগিব তেওঁলোকৰ। অনিল ছাৰ আছিল, সুমি মেম আছিল, তেওঁলোকে এই চিষ্টেমটোৰ লগত আমাক ফাৰ্ষ্ট জড়িত কৰাইছিল। আমি সেইটো সময়ত বিচাৰি আছিলোঁ যে আমাক কিবা এটা লাগে য'ত আমি নিজকে এষ্টাব্লিছ কৰিব পাৰোঁ, নিজৰ পটেঞ্চিয়েলখিনি আমি দেখাব পাৰোঁ। কিয়কি এটা এনেকুৱা এটা প্লেটফৰ্ম মানুহক জীৱনত লাগে য'ত তেওঁলোকে নিজৰ যিমানখিনি ক্ষমতা, সেই ক্ষমতাখিনি দেখাব পাৰে, মানুহক দেখাব পাৰে যে নহয় আমিও কিবা এটা কৰি দেখাব পাৰোঁ সমাজৰ কাৰণে। মই বিভিন্ন ছেক্টৰত জড়িত হৈ আছিলোঁ, সংগঠনেই কওক, স্কুলত কওক। তেতিয়া মই আৰু আমাৰ মিছেছ আমি দুজনে এটা সিদ্ধান্ত লৈছিলোঁ সেইদিনাখনে। তেতিয়া আমাক প্লেন দেখাইছিলে আমাক বিদ্যাসাগৰ কোঁৱৰ ছাৰ, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম। আকৌ এই চিষ্টেমটোত আমাক চলি নিয়াত আমাক দুজন ব্যক্তিয়ে খুব সহায় কৰি একেলগত আমাক আগবঢ়াই লৈ গৈছিল, আমাক অৰবিন্দ ছাৰ আৰু বলেশ্বৰ চাহানী ছাৰে। তেওঁলোকৰ বাবে মই এটা জবৰদস্ত হাত চাপৰি বিচাৰিম। লগতে আৰু দুজন মানুহৰ নাম মই ল'বই লাগিব। তেওঁলোকে আমাক এনেকুৱা বিপদৰ সময়ত তেওঁলোকে এই গাৰ্ডিয়ান এঞ্জেল বুলি কয়, ইংলিছত এটা টাৰ্ম আছে গাৰ্ডিয়ান এঞ্জেল। তেওঁলোকে এজনেতো নিজে পাৰ্চনেলি থাকি আমাক হেল্প কৰিছিল, তেখেত নান আদাৰ দেন আমাৰ আব্দুল ছালাম ছাৰ। আৰু এনেকুৱা এজন ব্যক্তি আছে যোনজনে আমাক ওচৰত নাথাকিও তেখেতে বহুত আমাক ছাপোৰ্ট আগবঢ়াইছিল, তেখেত নান আদাৰ দেন আমাৰ মিথু শইকীয়া ছাৰ। চাওক, জীৱনত যদি আপুনি আগবাঢ়িব হয়, জীৱনৰ নামেই সংঘৰ্ষ বুলি কয়, আৰু এই সংঘৰ্ষ আৰু সেই ধুমুহা আপুনি পাৰ কৰিহে যাব লাগিব। ছাকচেছ হ'বলৈ একো ইজি ৰাস্তা নাই, আমিও পোৱা নাই। এতিয়া আমি একেলগে আমি দুজনে সমানে সমানে আগবাঢ়িবৰ কাৰণে আমি সাজু হৈছোঁ, আমি সেই যুঁজিম বুলিয়ে আমি আগবাঢ়ি গৈছোঁ। লগতে আমাৰ আপলাইন যিমান আছে তেওঁলোকৰ পৰা আমি যথেষ্ট সহায় সহযোগিতা আমি পাই আছোঁ। এটাই কথা ক'ম, বিশ্বাস ৰাখক নিজৰ ওপৰত, আৰু বিশ্বাস ৰাখক আপোনাক যোনে সহায় কৰিব আহিছে তেওঁলোকৰ ওপৰত। মা দেউতাকৰ বাহিৰে যদি কোনোবা আপোনাৰ যদি ভালটো বিচাৰে, সেইটো আপোনাৰ আপলাইন হ'ব লাগে। সেই আপলাইনৰ হাতে হাত ধৰি আপোনালোকে তেওঁলোকৰ লগত যাবলৈ সেই মনোবল, সেই ক্ষমতাটো আপোনালোকে ডেভেলপ কৰাটো দৰকাৰ আছে। বিশ্বাস ৰাখক, তেখেতে যেনেকৈ কয় এটা সময় এনেকুৱাও আহিব আপোনাৰ জীৱনত, সকলোৰে জীৱনত আহিব যে এনেকুৱা লাগিব যে হতাশত ভুগিব, আপুনি ক'ব যে নাই নোৱাৰিম, আমাৰ দ্বাৰাই নহ'ব চাগে। আমি দুজনে কেতিয়াবা আমি ভাবোঁ যে এইটো কি কৰি আছোঁ, আমাৰ হ'ব নহ'ব। তাৰ পিছতো মই খুব লাকি বুলি নিজকে ভাবোঁ যে মই এনেকুৱা এজন মোৰ আদাৰ হাফ পাইছোঁ, মীনাক্ষী কলিতা মেম, যে তেখেতে শুই উঠাৰ পিছৰ পৰাই বিজনেছৰ কথা কয়। মই যদি কেতিয়াবা আজি সঁচা, আজি মোৰ সফলতাৰ পিছত যদি কয় যে মানুহে কয় ন কোনোবা ছাকচেছফুল মানুহৰ পিছত কোনোবা মহিলাৰ হাত থাকে, এইটো সঁচা প্ৰেক্টিকেল হয়। সেইটো বস্তু মই নিজে মই পাৰ্চনেলি এইটো মই ক'ব পাৰোঁ যে সঁচা। কিয়কি এই বিজনেছটো মই পাইছোঁ অকল তাইৰ কাৰণে, কিয়কি তাই খুৰাকে এই বিজনেছটো মোৰ লাইফত আনিছে। আৰু আজি যদি মই প্লেটফৰ্মত আছোঁ, একমাত্ৰ তেওঁলোকৰ কাৰণে মই আছোঁ। নিজকে এতিয়া মোৰ পটেঞ্চিয়েল মই প্ৰুভ কৰিব পাৰোঁ। শেষত এটাই শায়ৰী ক'ম, শায়ৰী কৈ মোৰ বক্তব্য সামৰি মাৰিম। আজি একচুৱেলি মিথু ছাৰো আছে, মোৰ মুখৰ পৰা বহুত কথা ওলোৱা নাই, তেখেতক দেখা পাই আগত। সদায় বিশ্বাস কৰক, আপুনি সদায় নিজকে আইনাৰ ওচৰত ৰাখিব আৰু এটা প্ৰশ্ন নিজকে সদায় ক'ব। মই এইটো হিন্দীতে কওঁ, সদায় নিজকে ক'ব, जो आज हमारे किस्मत में है, जो आज हमारे किस्मत में है वो कल हमारे हकीकत में होगी, जो आज हमारे किस्मत में है वो कल हमारे हकीकत में होगी, जो आज हमारे औकात के बाहर है वो कल हमारे जेब में होगी।